যোৰহাটৰ পূজাডুবিস্থিত PWD অফিচৰ চৌহদত উদ্ধাৰ দুটাকৈ প্ৰকাণ্ড অজগৰ। অজগৰ দুটাৰ এটাৰ ওজন 20 কেজি আৰু আনটোৰ ওজন প্ৰায় 8 কেজি 500 গ্ৰাম। এটাৰ দৈৰ্ঘ্য 10 ফুট আৰু আনটোৰ 12 ফুট বুলি জানিবলৈ দিয়ে সৰ্পবন্ধু পাৰ্থসাৰথী হাজৰিকাই। এটা আলমিৰাৰ ভিতৰত সোমাই আছিল দুটাকৈ অজগৰ। সৰ্পবন্ধু পাৰ্থসাৰথী হাজৰিকাই অজগৰ দুটা উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়ে। PWD ৰোডছ সাব ডিভিজন 1 গড়মূৰৰ যিটো শাখা আছে তাত অজগৰডাল প্ৰত্যক্ষ কৰিছিলে। অজগৰডাল পিছফালে ভঙা গডৰেজ ওপৰত ৰ'দ লৈ আছিলে। আমাক মাতিলে আমি আহিলোঁ। ট'টালিকে ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি খবৰ দিয়া হ'ল। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিছে, পুলিচকো আমি ইনফৰ্ম কৰি আহিছিলোঁ। যিহেতু তেখেতৰ কিবা ফায়াৰৰ কাম চলিছে কাৰণে পুলিচ আহিব নোৱাৰিলে। আমি যেতিয়া ইয়াত আহিছোঁ, আহি পেলাই আমি চাফ চিকুণ কৰি দেখিছোঁ তাত এডাল নহয় দুডাল অজগৰ আছিলে আৰু দুইডালে ফিমেল হয়। এডাল আপোনাৰ 8.5 কেজি ওলাইছে, এডাল 21 কেজি ওলাইছে। এতিয়া সকলোৰে সহযোগিতা আমি এইটো উদ্ধাৰ কৰিছোঁ। উদ্ধাৰ কৰি যিহেতু বন সাপটো এডাল আপোনাৰ 8.5 ফুট আছে, এডাল আমি 12 ফুট পাইছোঁ। 8.5 ফুট 12 ফুট। আৰু এতিয়া আমি যিহেতু ফৰেষ্ট ডিভিজনৰ মানুহ আহিছে, কাৰণ যিহেতু ভঙা ট্ৰাংক এটাৰ ভিতৰত আছিলে, অকণ আঘাতপ্ৰাপ্ত হৈছে, আমি সেইকাৰণে ফাৰ্ষ্ট এইডটো কৰিছোঁ। কৰি পেলাই এতিয়া ফৰেষ্ট ডিভিজন ডিপাৰ্টমেণ্টৰ হাতত আমি জনাই দিম। তাত আৰু অকণ ট্ৰিটমেণ্ট হ'ব, হোৱাৰ পিছত তাক ৰিলিজ কৰিব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।